বহুদিনৰ পৰা আমি এটা আজি লগতে ৩-৪ বছৰৰ পৰা আমি এটা নেশ্যনেল লক্ষ্য কৰি আহিছোঁ ডেভেলপমেণ্ট সমস্যাৰ ওপৰত আৰু বড়োলেণ্ডত এটা অবড়ো আৰু বড়ো বুলি এটা দুইটাৰ মাজত এটা বিভেদৰ যিটো বীজ সিঁচিব বিচাৰিছে, যিহেতুকে বড়ো সমস্যাটো এতিয়াৰ সমস্যা নহয় আৰু বড়োলেণ্ড দাবীটো এতিয়াৰ দাবী নহয়। আৰু বড়োলেণ্ডত অকল বড়োসকলেই যে ইয়াত বসবাস কৰি আছে সেইটো নহয়, ঠিক তেনে ইয়াত বহুত জাতি জনগোষ্ঠী বসবাস কৰি আছে। এই জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি ভাৱ বৰ্তাই ৰাখিবৰ কাৰণে সকলোৱে সমানে সমভাগে থিয় হ'ব লাগিব। আৰু অবড়ো বড়ো বুলি ইয়াত কোনো কথা নাই যে আমাক কি লাগে, আমাক উন্নয়ন লাগে, আমাক শান্তি লাগে। আৰু যেতিয়া আমি শান্তি বিচাৰিম, শান্তি হ'লে প্ৰগতি হ'ব, আৰু সামাজিক উন্নয়নটো আমি বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। ইয়াত অবড়ো বড়ো বুলি নহয়। তেনেকৈ যদি চাওঁ তেতিয়াহ'লে নাগালেণ্ডত অকল নগাসকলেই যে বসবাস কৰিব লাগে সেই কথাটো নাই, তাত এটা শান্তি বিৰাজ কৰিছে। আজি চাওক বহুত দিনে নগা আন্দোলনৰ ওপৰত প্ৰতিষ্ঠিত নাগালেণ্ড আজি বহুতো জাতি জনগোষ্ঠী তাত বসবাস কৰি আছে। অৰুণাচলত বহুতো জাতি জনগোষ্ঠী বসবাস কৰি আছে। নৰ্থ ইষ্টত যিমানখিনি ৰাজ্য গঠন হৈছে সেই ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে। তাত নন অৰুণাচলী, নন নাগালেণ্ড, নন বড়োলেণ্ড এই কথাটো, নন আছামিজ এই কথাটো অহা নাই। গতিকে ইয়াত এটা চক্ৰ, এইটো ডিভাইড এণ্ড ৰুল পলিচি বুলি কয়, এইটো বিভাজনমুখী এটা পলিচিয়ে ইয়াত ক্ৰিয়া কৰে। ঠিক তেনেদৰে আপুনি চাব যে ঐতিহাসিকভাৱে ব্ৰিটিছৰ যুগৰ পৰাই আপুনি চাই যে ব্ৰিটিছে পলিচি এডপ্ট কৰিছিলে, এইটো ডিভাইড এণ্ড ৰুল পলিচি। এই ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে সামাজিক শান্তিটো ব্যাঘাত জন্মাবৰ কাৰণে এইটো উদ্ভাৱন কৰে। ঠিক তেনেদৰে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে কিছুমান ব্যক্তিয়ে এই বড়ো সমস্যাটো অধিক জটিল কৰিবৰ কাৰণে অবড়ো আৰু বড়ো চিনাকি দিব বিচাৰে আৰু ৰাইজত এইটো ৰাইজত আৰু সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰে। কিন্তু এইটো এটা নিন্দনীয় বিষয়, এইটো নিন্দনীয়, সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয় আৰু জাতিৰ কাৰণে গ্ৰহণযোগ্য নহয়। জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ থাকিলেহে এটা অঞ্চল উন্নতি হ'ব, ডেভেলপ হ'ব, শৈক্ষিক শিক্ষাৰ ক্ষেত্ৰত ডেভেলপ হ'ব, ইয়াত মানৱ সম্পদ গঢ়ি তুলিব পাৰিব। যদি ইয়াত অসন্ত হয় তেতিয়াহ'লে কোনোদিনে ইয়াত মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত কোনোদিনে আগবাঢ়ি যাব নোৱাৰিব। আমাক মানৱ সম্পদ লাগে, দেশৰ উন্নতি লাগে, দেশৰ উন্নতি লাগে আৰু সমাজৰ উন্নতি লাগে। আৰু যি অঞ্চলত আমি বসবাস কৰিছোঁ সেই অঞ্চলত সৰ্বাংগীন উন্নতি লাগে। গতিকে শান্তিৰ বাবে বসবাস কৰিবৰ কাৰণে, শান্তি আৰু প্ৰগতি আৰু উন্নয়নৰ কাৰণে আমি এই অঞ্চলটোত নহয় এই জাতি জনগোষ্ঠীৰ একতাৰ দৰে আমি আগুৱাই যাব লাগিব। আৰু এই সমস্যাটো যিটো বিভেদমুখী সমস্যা, যিটো বহুমুখী সমস্যা, যিটো ভাগ ভাগ কৰাৰ সমস্যা, এই সমস্যাটো এৰাই চলিবৰ কাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত শান্তি যদি প্ৰতিষ্ঠা লাগে তেতিয়াহ'লে আমি সমূহ মিলি আগবাঢ়িব লাগিব আৰু আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব।